গাইছ ৱেলকাম টু মাই সেকেন্ড চেনেল ৰাজ 99 তো গাইছ আজি এটা বিভিন্ন টপিকত ভিডিঅ' বনাম ভিডিঅ'টো হ'ল আমি গহিয়া যাম গহিয়াৰ পৰা পিলপিলি এখনত টিং আনিম তাৰমানে ঘৰত লগা টিং যি আছে গাইছ ঘৰত আৰু নাংগাৰ পাতলাটো নিম তাৰমানে বাউণ্ডাৰী অলপ টিং লগাবা তো গহিয়াৰ পৰা যাম আৰু চামতা বেলচৰত কৰিম গাইছ ভিডিঅ'টো পুৰা তাকলৈকে যাম ভিডিঅ'টো লাষ্টলৈ চাই থাকিব তো গাড়ী আহি আছে গাইছ ফাইনেলি কচিক যাব কচিক আহি পালে ৰেডি হৈছে না পুৰা জেগা চইজাটো তাৰ মাৰি নিজা গধূলা হ'ব গাইছ আহাতে গধূলি হ'ব পুৰা তাৰমানে হ'ব পাৰে না বাগিছে একে যাম আৰু ইয়াৰ পৰা আৰু চামতা বেলচত যাব লাগিব বেলচত আৰু টিং কিনি পাৰ্কিং কৰিব আছোঁ গধূলিটো হ'বই গাইছ ফাইনেলি ড্ৰাইভত আহি পালে পুৰা জোতা মোজা মাৰি জেকেট টেকেট মাৰি তো গাইছ এইখনে জীপখন আমাৰ এইখনতে আজি চাফাৰ কৰিম মাল লোডিং কৰিম আৰু তাৰে আনলোডিং কৰিম এইখনতে গাইছ ড্ৰেছ ট্ৰেছ পুৰা মাৰি আহিছে নতুন নতুন জেকেট তো গাইছ বডিত বৰ কথা ভাবছোঁ বহিবি না তো গাইছ বডিত বহিম গাইছ পিছত মই যাম গাইছ পিছত দৰে শান্তি নাই ড্ৰাইভাৰে আগত তো আমি তিনিটা পিছত গাইছ ফাইনেলি ষ্টাৰ্ট কৰিছোঁ যাবা আমি কৈছোঁ জেকেটটো চাকছোঁ গাইছ পাবজি বুলি কিবা চিগৰ খাব একটা কাৰণে গাইছ চিগৰ খাব খুব মন গৈছে গাইছ কি কৰি আকৌ বুজিয়ে পোৱা নাই তাৰমানে তাকৰি উঠি গৈছে গাইছ মন্তাজে গাইছ ব্লক কৰি আছে গাইছ মন্তাজক নানাৰে মন্তাজে কান্দবা হৈছিল সেইকাৰণে মন্তাজক উঠাই লৈছোঁ বেয়াও লাগে না গাইছ লগৰ চলিয়াকে সেইকাৰণে লৈ ল'লোঁ আৰু ক'বাই চেপে টেপে ভৰি থ'ম গাইছ এটা কথা কিন্তু পিছৰ ভৰিত বহাৰ দৰে আৰাম নাই গাইছ মজা নাইয়ে আগত বহিছোঁ ইমান ভাল লাগে পিছত বহি ইণ্টাৰেষ্টে বেলেগ মজাই বেলেগ কিবা হয় না কমেণ্টত ক'বাছোঁ গাইছ ল'ৰাবিলাকক কৈছোঁ ইয়াতে স্কুলৰ ছোৱালীবিলাক আছে গাইছ ছুটি হ'ল মাত্ৰ স্কুল আই কৈ দি ছোৱালীকেইটাক জোকাই অলপ ভাল লাগে ধেমালিত জোকাইছোঁ তাৰমানে হাঁহে কৈছে ভিডিঅ'টোত কিবা ভাল লাগছে এটা আৰু খাই আপি জোকাইছে জোকাম দে আপি জেগাটো মনত পৰিছে কি জেগা আছিল কিবা বোলে বুঢ়ী খামা বোলে গাইছ তেতিয়া ভুল হৈছিল মোৰ তেতিয়া শুদ্ধ হৈছে গাইছ সেয়ে ষ্টিয়াৰ ইয়াতে ভৰি বিষাই গৈছে সেইকাৰণে বহি লৈছোঁ গাইছ চিগৰ খাব লাগছিল বিষ খাবাৰ পইচা নেৰি চিগৰ খাব লাগে বোলে কচি চাচি পুৰা ভৰিত বহি লৈছে পুৰা আক্টাৰৰ দৰে বা হাইছে একবাৰ হাঁহিটা মেদি তো গাইছ ফাইনেলি কচিকে ৰখলাক তাৰ চিখৰ তিখৰ কিবা মুখত ভৰিলোঁ গাইছ নহ'লে মুখ চুখ আঠা খাই গৈছে একদম তো চিখৰ আনিম এখন দোকানৰ পৰা গাইছ দাদা লৈ নাহে কিয় ক'বাৰ পৰা তাবি উৰাই দিব গাইছ কচিকে আগত গেল ই আৰু মই পিছত আছোঁ কচিকে যদি ইয়াতে বহিবা হাবি দে ঘোপাত থেপিৰা মাৰ যদি ইয়াতে বহিবা নাপায় দে সি ইয়াতে বহিবা নাপায় আৰু ফাইনেলি গাড়ীত মাল লোডিং কৰিলোঁ টিংখেন্তি যিখিনি কৰিব লগা আছিল তো এতিয়া যায় বেলচৰত আনলোডিং কৰি দিম যাই কেনে মন্তাজক চাহ গাইছ চিকত বোলে মাথা ঘূৰাইছে আৰু গাইছে কচিকত দুটা চকৰি গাইছে চাকছোঁ দুটা তিৰি কি হৈছে কেইটা বেয়া কৰিব গাইছ দুটা তিৰি বেয়া কৰিব বোলে মন্তাজে কৈছে গাইছ মল্লি নেকি মাথা ঘূৰাইছে গাইছ চিকত তোৰ খাই গাইছ মন্তাজৰ এটাই চকৰি দিছোঁ এটা চকৰি না তোৰ এটা চকৰি মই একদম পুৰা গাইছ বডিত বহি লৈছোঁ কাৰণ থিয়া দিবা নৰাই গৈছোঁ গাইছে আৰু ক'ব লগা নাই আৰু এতিয়া সেইকাৰণে বডিতে বহি লৈছোঁ গাইছ কেনেও কৰে গাইছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি বয়া যদি নাপা নাপাই দে বয়াটো তাজৰ কি আজাদি চাকছোঁ গাইছ মোৰ ভৰি তাল জ্বলাইছে পকা লগাই হে উঠে হাও ভৰি তাল যাবাৰ ইচ্ছা বাগানে যাই থাকবা নৰা নেকি তই একদম ফাল্টু গাইছি পাগলা গাইছ আৰু 1 ঘণ্টা পুৰা বেলচ যা কলি তাৰমানে পিলপিলি বেলেগ গাড়ী থলি 20-30 মিনিটত যাই পালে পিলপিলি না গাইছ বেটাৰীৰ গাড়ী আৰু লাগব এইটো টাইম গাইছ এটা মোৰ চেনেলত এইটো চেনেলতে ভূতৰ ভিডিঅ' আপলোড দিছে এটা নাই 3টাকৈ ভিডিঅ' আছে ফাৰ্ষ্ট ছেকেণ্ড ভিডিঅ'টো ভূতৰ আছে গাইছ সেইটো যাই চাই ল'ব বেলেগ মজাকৈ বনাইছোঁ গাইছ তাৰমানে ইডিটিং চিডিটিং হওক তো মুখত কাজা লৈ মৈদা সিদা লৈ বেলেগকৈ বনাইছোঁ এইটো ভিডিঅ'টো চেনেলটোত চাই ল'ব গাইছ ছেকেণ্ড ভিডিঅ'টোৱে যাওঁ গাইছ চাই ল'ব গাইছ গাইছ এইটো ভিডিঅ'তে মন্তাজে ভূতটো মন্তাজে গাইছ আৰু তাৰে টিউশ্যন কৰা ছাত্ৰটো ময়ে আছিলোঁ গাইছ ভিডিঅ'টো চালে বুজি পাবা কি ভিডিঅ'
কিছুমান দাদাক ভাইটিয়ে কমেণ্টত কৈছে তো আপোনাৰ লগত ভিডিঅ' বনাব পাৰিম নেকি আপোনালোকৰ লগত আহিবি কি হ'ব ভিডিঅ' হৈ বনাবা আহি যাবি আৰু আমাৰ ভিডিঅ' চাই খুব ভাল লাগে তো ধন্যবাদ কৈছোঁ এখানে কৰাৰ কাৰণে গাইছ আৰু গাইছ কৈছে কি মোক জোকাইছে মোৰ বোলে তিৰি মৰছে বোলে গাইছ চাবি গাইছ কৈছে মোক দেখুৱাম একবাৰ কি কৈ আছে মোৰ তিৰি মৰছে বোলে গাইছ কৈছে কি মোক কৈ আছে আৰে ই বেটা 1 নম্বৰ জকাত বিৰাট মাল আছা তই ন হয় কবি একবাৰ পিয়ন অলছা মাজত তই হয়ৰ কথা হয় লাগে দিবি হয়ৰ কথা হয় লাগে দিবি বিৰাট মাল আছা তই পিছ এখন মোক হবা পাৰে তোৰ মই আপা চলিৰ ভিডিঅ' পা হয় নেকি গাইছ কমেণ্টত ক'বাছে কি পাগলা আলা খান গাইছ গাইছ বেলবাৰী চক পাৰ হৈলোঁ ফাইনেলি এইবাৰ কিয় চক পামে বইনাগুচি চক মন্তাজেৰ মই পুৰা পাছত গৈছোঁ টিঙৰ টিঙত এতে বহাৰ মজাই বেলেগ কিমান থিয়া দিবি আৰু সৰি বিহাই যায় গাইছ কি কৰবি উপায় নাই চিকৰত টোপলাটো খেলিছোঁ তই এইটো ফিংগাৰ তুমি তে আমোতো খাই থাকবা পাৰো গাইছ কমেণ্টত ক'বা চুলি গেলা মোৰ কেনে লাগছে গাইছ গাইছ আও নাই বাদ চুলি গেলা কেনে লাগছে ইয়াতো চুলিয়ে নাই গাইছ চুলি গেলা কেনে লাগছে কমেণ্টত ক'বাচোন নাই দে তোৰ চুলি তুলি ইমান লম্বা চুলি তোৰ লম্বা চুলি আচ্ছা মোতছে লম্বা গাইছ তো আচ্ছা চুলি মোতছে লম্বা গাইছ লম্বা গাইছ দেখছ না গাইছ আরে গাইছ মস্ত পুরা কান পার হয় ও মাত বুল নেদাকে বহি আছা দু কিয়া টেনশন খালি বিয়া দুটা তিৰি বিয়া কৰিব এই দুটা তিৰি কিয়া করব এটা করব ফাইনালি আমি বইনাগুচি চক পালো এইটো বইনাগুচি চক গাইছ আমি গাইছ সত্যি বেরিয়ে হই না যাও এই কি হৈ আছে এখনি কি আমেৰিকা হৈ যাম গাইছ আমেৰিকা মুখতে আন আছিল গাইছ নহয় আমেৰিকা তুই আমিৰ খান কৈছা গাইছ আমিৰ খান কৈছে আমেৰিকা নহয় গাইছ কৈছা যে আমিৰ খান আমেৰিকা কিবা বোলে হাৰি কাটা পালো হাৰি কাটা কিবা হাৰি কাটা গাইছ নাজানো আৰু কৈছো আৰু গাইছ বহুত যাবা আছো দে মোৰ হৈছে দে গাইছ বি উঠি গৈছে কটিৰ গাইছ কিমান আৰু বহিম আৰু ৰাখছো গাইছ গাই বহিব সেনকে বহি আছো সেই মচানতে গাইছ বি উঠি গৈছে বুলি কৈছিলোঁ গাইছ আৰু কচি কচা লুটকি পাৰছে গাইছ এই ক'বা খুন্দা চুন্দা খাবি পষ্ট আছে চাবি গাইছ কেইটামান আপি আমাক চাই আছিল গাইছ মিছা নকওঁ ভাল লাগছে নেকি গাইছ যাৰ পিছত চাই আছে গাইছ পিছৰ পৰা চাই আছে পিছৰ পৰা চালে কি আগৰ পৰা চাব লাগব এতিয়া চাই লাভ নাই আৰু গাইছ টাইম নাই না আমাৰ মই গাড়ীত যাই আছো কৈ কি লাভ আছে গাইছ আৰু হা ক'বাছো গাইছ বহু জাগা আছে গাইছ যাই পোৱা নাই গাইছ বৰ গাইছ বেয়া আছে এখন কাষত গাইছ কাৰবা বেয়া সোমাই যাবি নেকি বেয়াখনত গাইছ মন্তাজে বোলে বেয়া সোমাই যায় বোলে গাইছ কোবাব যাওক তাতে নামতা বেয়া খাবা যা তই বেয়া আছে গাইছ অৰিজিনেলকে মন্তাজে গাইছ বেয়া আছে নামতা বেয়া খা তই কৈছা শুনছ দে ছাবস্ক্ৰাইবাৰ গম পাইছে নামতা বেয়া খাবা যা বুলি শুনছে উলুবাৰী পালো গাইছ এইবাৰ উলুবাৰী দে তোৰ ভুল হ'ব এইবাৰ কিবা ক'বা আলছিলি উলুবাৰী ফাইনেলি বেলচৰ পালো গাইছ দেখিছে আপোনালোকে বেলচৰ পালো গাইছ দেৱলা মন্দিৰটো গাইছ চিধা 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 এইটো গাড়ী আনলোডিং কৰিম এতিয়া তো কৈছোঁ গৈ তাতে মতে মন্তাজতে তো আহি পাইছোঁ ভাইটিৰ ঘৰ গাইছ আহি থাকে বেলচৰ আহি পালোঁ গাইছ তাৰ আমেৰিকা নে আমিৰ খান এনেকৈ কৈছে ফাইনেলি আনলোডিং হৈ গ'ল তো গাইছ ভিতৰত থলোঁ বস্তু কিন্তু ঠাণ্ডা লাগে এইকাৰে ভালকে ল'লে আকৌ নেকি হ'ব ভালকে ল'লে তাৰপিছত মন্তাজেতো মোবাইল টিভি আছে গাইছ তো ভিডিঅ'টো সামৰিছোঁ এইখিনিতে তাৰপৰা এইখিনি হোটেল সোমালোঁ অলপ কিবা কিবি খালোঁ একদম মফ এখানে গাইছ খাই লওঁ হে আপোনালোকৰ ভাল লাগিছে লাইক ছাবস্ক্ৰাইবটো কৰি দিব তো ইমান কষ্ট কৰাৰ কাৰণে তো বাই বাই